खुलुमबाय बडलेण्ड रादाब नायगिरि बयखौबो बरायबाय फैबाय थानाय बिटिसि बिसायख'थिखौ लानानै मोनफ्रोमबो राजखान्थि दोलोआनो बिसायख'थि फोसावदिं मेलखौ गोख्रोङै लागासिनो दं। बेबायदिनो तामुलपुर जिल्लानि आवथायाव थानाय 26 नं दारांगाजुलि बिटिसि बियाबाव इउपिपिएल राजखान्थि हान्जाया थाद'नाय गैयै गोख्रोङै बिसायख'थि फोसावदिं मेल आरो जयनिं हाबाफारि लानायखौ नुनो मोन्दों आरो रायजो राजाफोरनि थाखाय जौगाथायनि गोख्रों खामानि मावदों। बे समाव 26 नं दारांगाजुलि ब्लक कमिटि इउपिपिएल हान्जानि आफादगिरि राफेल दैमारिया फैबाय थानाय बिटिसि बिसायख'थिखौ लानानै थाद'नाय गैयै खामानि मावनायखौ नुनो मोन्दों। राफेल दैमारिया गामि ओनसोलाव मेल मिटिं खालामनाय, मेलेमजिबि सुबुंफोरखौ लोगो हमनाय बायदिजों लोगोसेनो गुबुन गुबुन समाजारि आफादनि दैदेनगिरिफोरजों गोथौवै सावरायदों। बिटिआरनि गाहाय खुंगिरि प्रमद बर'नि नीति आरो आदर्श लानानै रायजोफोरनि सेराव गोख्रों खामानि मावनायखौ नुनो मोन्दों। बे समाव दारांगाजुलि ब्लक कमिटि इउपिपिएल हान्जानि आफादगिरि राफेल दैमारिया खौरांगिरिफोरनि सिगाङाव मा फोरमायदों आबुङै खोनासंदो। মই এতিয়া 26 নং দাৰাংগাজুলি ব্লকৰ ইউপিপিএল দলৰ সভাপতি হয়। এতিয়া মই দলটো আগুৱাই নিয়াৰ কাৰণে দলৰ সহযোগীসকলৰ লগত যথেষ্ট কাম কৰি আছো। আমাৰ প্ৰাইমাৰী লেভেলৰ পৰা বুথ লেভেললৈকে আমি কাম কৰি আছো। গাঁৱে ভূঞে আমি সোমাইছো, মাইক্ৰ' লেভেললৈকে আমি কাম কৰি আছো। ইতিমধ্যে আমি এই 26 নং দাৰাংগাজুলি যিটো পৰিষদীয় সমষ্টি, এই সমষ্টিটো আমি উদ্ধাৰ কৰাৰ কাৰণে আপ্ৰাণ চেষ্টা চলাই আছো। ইয়াত আমি এইবাৰ যেহেতু ছেপ্টেম্বৰত হ'ব লগা যিটো ইলেকশ্যন, সেই ইলেকশ্যনত আমি দাৰাংগাজুলিটো উদ্ধাৰ কৰিবলৈ আমি সমৰ্থন হ'ম। যোৱাবাৰ যিটো বিপিএফৰ পৰা যিটো প্ৰাৰ্থী আছিল, তেওঁ বিজেপিলৈ জইন কৰিলে। এতিয়া বিজেপি তেওঁলোকে নিজাববীয়াকৈ খেলিম বুলি এটা প্ৰচাৰ চলাইছে আৰু অন্যান্য দলসকলে থাকিব। আমি ইউপিপিএলে নিজাববীয়াকৈ এই পৰিষদীয় সমষ্টিত যিবিলাক নেকি 40টা সমষ্টি আছে, এই সকলো সমষ্টিবিলাকতে আমি জোৰদাৰ লাগি আছো। ইতিমধ্যে ব্যাপক আমাৰ প্ৰচাৰ চলি আছে, কাম কৰি আছো আৰু বিভিন্ন উন্নয়নমূলক কাম আমাৰ ৰাইজৰ মাজত হৈছে। সেই উন্নয়নমূলক কামবিলাক ৰাইজে আঁকোৱালি লৈছে। আমাৰ যিটো দলীয় নীতি আৰু আদৰ্শ, সন্মানীয় বিটিচি চিফ ছাৰৰ নেতৃত্বত যিটো ইউপিপিএল দল, এতিয়া অসমৰ ভিতৰত যিটো ইউপিপিএল দলে বৰ্তমান আঞ্চলিক দল হিচাপে এটা শক্তিশালী দল, অন্য দলটো এতিয়া পিছ পৰি গৈছে। তো ইয়াত বিপিএফ এতিয়া বহুত পিছ পৰি গৈছে। আঞ্চলিক দল হিচাপে আমি এতিয়া জোৰদাৰ এটা উত্তৰ পূৰ্বাঞ্চলতে যিটো আমাৰ ইউপিপিএল দল, সেই ইউপিপিএল দলতে এতিয়া যথেষ্ট কাম কৰিবলৈ সমৰ্থন হৈছে। হয়, আপোনালোকে যিটো প্ৰশ্ন সুধিছে, এতিয়া ৰাইজৰ মাজত ব্যাপক চৰ্চা চলি আছে আৰু যে যদি ৰাইজে বিচৰা মতে যদি দলীয়ভাৱে যদি মোক 26 নং দাৰাংগাজুলিৰ কাৰণে প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰে, তেতিয়াহ'লে মই খেলাৰ কাৰণে প্ৰস্তুত আছো। আৰু ৰাইজে যিহেতু বিচাৰিছে, মই ৰাইজৰ ওচৰলৈ গৈছোঁ, ৰাইজে মোক আঁকোৱালি লৈছে। পৰৱৰ্তী সময়ত যদি দলে যদি মোক প্ৰক্ষেপ কৰে, তেতিয়াহ'লে মই এই সমষ্টিটো উদ্ধাৰ কৰি চিফ ছাৰক এটা মই পুৰস্কাৰ দিবলৈ সমৰ্থন হ'ম। প্ৰধান ইছ্যুটো হৈছে আমাৰ যিটো দলীয় যিটো নীতি আদৰ্শ আৰু আমাৰ মিছন আৰু ভিজন, এইটো লৈ আমি আগবাঢ়ি যাম। ইতিমধ্যে আমি বহুত আমাৰ দলৰ তৰফৰ পৰা যিটো 17 বছৰে বিপিএফ চৰকাৰে কৰিব পৰা নাছিলে, এই কামবিলাক আমি সম্পূৰ্ণ কৰিবলৈ লৈছে। আমাৰ দাৰাংগাজুলি হিচাপত ৰাস্তা ঘাট নাই বুলিলে মানে বৰাই কোৱা নহয়। তো এতিয়া আমি আমাৰ চিফ মহোদয়ৰ সহযোগত বা বিটিচি চৰকাৰৰ যিটো নেতৃত্বত আমি গাঁৱে ভূঞে ৰাস্তা বনাবলৈ সক্ষম হৈছোঁ। য'ত মানে তেতিয়া চাইকেল যোৱালৈ অসুবিধা হৈছিলে, মটৰ গাড়ীটো দূৰৰ কথা, বাইকটো দূৰৰ কথা, চাইকেল আৰু খোজকাঢ়ি যোৱাৰ যিটো সেই ৰাস্তা, সেইটো অসম্ভৱ আছিল। তাত আমি ৰাস্তা বনাইছোঁ। ইতিমধ্যে আমি চেণ্ড গ্ৰেভেল কৰি আছোঁ। সন্মানীয় বিধায়ক মহোদয়ে এতিয়া বিভিন্ন ঠাইত ৰাস্তা ঘাট প্ৰত্যেক কমিউনিটিৰ মাজতে ৰাস্তাবিলাক বনাই আছে। অকল এটা কমিউনিটিৰ মাজতে ৰাস্তা বা তৈয়াৰ কৰা নাই। আমি বিটিচিৰ তৰফৰ পৰা আলাৰী চেৰাঙৰ জৰিয়তে বিভিন্ন মঠ মন্দিৰ, মছজিদ, গীৰ্জাত আমি অনুদান প্ৰদান কৰিছোঁ। যিসকলে মহিলাবিলাকে শাক পাচলি বিক্ৰী কৰে, অঞ্চল বিধেংকিৰ জৰিয়তে তেওঁলোকক আমি সাহায্য প্ৰদান কৰিছোঁ। ছাত্ৰ ছাত্ৰীসকলক আমি স্কলাৰশ্বিপ প্ৰদান কৰিছোঁ, যাতে পঢ়াৰ ক্ষেত্ৰত ল'ৰা ছোৱালীবিলাকৰ কোনো বাধা প্ৰাপ্তি নহয়। সামান্যতম যদিও যাতে এইটো সকাহ দিয়াৰ কাৰণে যথেষ্ট হৈছে। বেমাৰীবিলাকক চিকিৎসা কৰাৰ কাৰণে আমাৰ বিটিচিৰ তৰফৰ পৰা মানে ৰাজ সাহায্য দি থকা হৈছে। আৰু এনেকৈ মানে উন্নয়নমূলক কামবিলাক কৰি আছোঁ। মেডিকেল কলেজ বনাইছোঁ, জিলা পাবলৈ সমৰ্থন হৈছোঁ। তো বিভিন্ন ধৰণৰ যিটো কাৰ্যকলাপ আমি
ৰাইজৰ ওচৰলৈ লৈ যাম আৰু ৰাইজে আঁকোৱালি লৈছে আৰু বিভিন্ন সম্প্ৰদায়ৰ পৰা ৰাইজে আমাক আঁকোৱালি লৈছে আৰু যিবিলাক নেকি হেৰি আছে 17 বছৰ যিটো কৰিবলৈ পৰা নাই আমি 4.5 বছৰত যথেষ্ট কৰি দেখুৱাইছোঁ এটা ৰাজনৈতিক এটা পৰিৱৰ্তন হৈছে সামাজিক এটা পৰিৱৰ্তন হৈছে অৰ্থনৈতিক এটা পৰিৱৰ্তন হৈছে একমাত্ৰ সম্ভৱ হৈছে আমাৰ BTCৰ সন্মানীয় চিফ ছাৰ প্ৰমোদ বৰডাঙৰ নেতৃত্বত যিটো UPPL দল চলি আছে তেখেতৰ নেতৃত্বত এইটো সম্ভৱ হৈছে যেটো আমি সবকে সাথ সবকে বিকাশ এটা আমি লম যাতে বিভিন্ন জাতি জনগোষ্ঠীয়ে যাতে নিজৰ জাতিক যে ৰখাৰ কাৰণে বা নিজৰ ভাষা সংস্কৃতি যে ৰখাৰ কাৰণে কোনোদিন আন্দোলন কৰিব নালাগে তাৰ বাবে আমাৰ চৰকাৰে ভিজন এটা ডকুমেন্টছ তৈয়াৰ কৰিছে এই ভিজন ডকুমেন্টছৰ জৰিয়তে আমি প্ৰতিটো জাতি জনগোষ্ঠীক আগুৱাই লোৱাৰ কাৰণে প্ৰচেষ্টা কৰিম ইতিমধ্যে আমি বিভিন্ন ধৰণৰ এই জাতি জনগোষ্ঠীবিলাকৰ কাৰণে তেওঁলোকৰ যিটো প্ৰয়োজনীয় এই প্ৰয়োজনীয়টো আমি পূৰণ কৰিবলৈ প্ৰয়াস কৰিছে ইতিমধ্যে কিছু কাম কৰা হৈছে আমি আশাবাদী এইবাৰ দৰংগাজুলি সমষ্টিটো আমি উদ্ধাৰ কৰিবলৈ সমৰ্থন হ'ম ইয়াত নিশ্চিত থাকক আৰু UPPL দলে চৰকাৰ গঠন কৰিব ইয়াত কোনো দলে চৰকাৰ গঠন কৰিব নোৱাৰে আমি এক সংখ্যক গৰিষ্ঠতা লৈ আমি চৰকাৰ গঠন কৰিবলৈ সমৰ্থন হ'ম ৰাইজে আমাক আঁকোৱালি লৈছে ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ UPPL দলক ৰাইজে আঁকোৱালি লোৱাৰ কাৰণে মই 26 নং দৰংগাজুলি ব্লকৰ হৈ UPPL তৰফৰ পৰা মই তেওঁলোকক স্বাগত জনাইছোঁ ধন্যবাদ